Good morning guys, আজি আপোনালোকক আনিম ভাল ভিডিঅ' আমি আজি এখন স্কুটি মানে নাভিখন যোনখন মোৰ ঘৰত আছে তেনেকুৱা এখন পালোঁ আজি বুক কৰি ল'লোঁ আজি নাভি লৈ পেলাই আপোনালোকক দেখাম ৱৰ্ল্ডৰ 3rd নে 4th নম্বৰ মানে ক্লিনেষ্ট বিচ হয় ৰাধানগৰ বিচ তাত যাম আৰু লগতে আমি যাম এলিফেণ্ট বিচ যিকেইখন ইয়াৰ ভিতৰত জনা যায় ৰাধানগৰ বিচ হেভলক আইলেণ্ডত আছে বলক আমি চাওঁ বিয়াৰে ভৰপূৰ ৰূপ লৈছে আপোনালোকে দেখিছে যে ঢৌখিনি চাওক লাষ্ট 1 মান্থত আপোনাৰ এজনৰ মৃত্যু হৈছে মানে একদম চাবলগীয়া হৈছে বিয়াতে ভয়ানক শব্দ কৰিছে আৰু মানে ঢৌবোৰ বিয়াতে ডাঙৰ ডাঙৰ টাইড আহিছে চ' ইয়াতে গা ধুব পৰাটো অৱস্থাত নাই আৰু ফুৰিব পৰা অৱস্থাটো নাই ৱাকিং ইভেণ্ট বন্ধ কৰি ৰাখিছে চ' ৰাধানগৰ বিচৰ আপোনাৰ দেখালোঁ যিমানখিনি দেখাব লগা আছে বিয়াত ভয়ানক হৈছে চাওঁ অলপ দুপৰীয়া হ'লে অলপ ঢৌটো কমিব পাৰে তেতিয়া আমি আকৌ আহিম এতিয়া জাষ্ট চাই গ'লোঁ সংখ্যা বাঢ়িছে আপোনালোকে দেখিবলৈ পাব আৰু সাগৰখন এতিয়াও ভয়ংকৰ ৰূপতে আছে সেইকাৰণে আপোনাৰ বেছি টাইম ইয়াতে মানে গা ধুবৰ কাৰণে দিয়া নাই আপোনালোকে এটা জাষ্ট চিনেৰিটা দেখাম মই 2 ঘণ্টামান দেৰিকৈ আহিছিলোঁ কিন্তু একেই হ'ল মানুহৰ ভিৰ আৰু কেইটামান হৈছে যদিও কিন্তু ভয়ংকৰ ৰূপৰ কাৰণে মানুহে আজি ইয়াতে গা ধুব পৰা নাই আমি পাই গ'লোহি 8টামান এতিয়া আমি গৈ আছোঁ আমাৰ হোটেলৰ অভিমুখে তাত গৈ পেলাই নেক্সট ভিডিঅ'খিনি কথা পাতিম এয়াৰপৰ্টৰ নিচিনা একেই হয় কিন্তু দেই চি পৰ্টবোৰো বিৰাটে ভাল লাগিল জাৰ্ণিটো বিশেষকৈ আপোনাৰ শ্বিপত জাৰ্ণি কৰা নাছিলোঁ আগতে ফাৰ্ষ্ট টাইম জাৰ্ণি বহুত ভাল লাগিল যোন মোৰ ভিউৱাৰ হয় তেওঁলোকে যদি পাৰে ইন লাইফত এবাৰ হ'লেও শ্বিপৰ জাৰ্ণিবোৰ কৰিবলৈ চেষ্টা চলাব শেষত যাবলৈ ওলাইছোঁ গুৱাহাটী অভিমুখে নিজৰ জেগাত গৈ ভাল লাগে যিমানে বাহিৰত নুফুৰো কিয় কেতিয়া ঘৰ পাওঁ ঘৰ পাওঁ লাগে আপোনাৰ তেনেকুৱা হয় নেকি কমেণ্টত কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বিভিন্ন ধৰণৰ ট'ৰবোৰ আপোনালোক ভিডিঅ' চাবৰ কাৰণে ফিটনেছৰ ভিডিঅ' চাবৰ কাৰণে মটিভেশ্যনৰ ভিডিঅ' চাবৰ কাৰণে ৰিয়ান টিভি আজি ছাবস্ক্ৰাইব কৰিব সজাগ হ'ম সজাগ ফিটনেছ জয় আই